গাইজ, ওয়েলকাম বেক টু আৱাৰ চেনেল সীমাজোত। আমি আজি মোক দেখিছে এয়া নতুন ৰূপত আমি আজি কি কৰিম সকলো দেখাই আছোঁ। গতিকে চাই থাকক অকণো পলম নকৰি। এতিয়া মই প্ৰথমতে এটা কাম কৰোঁ। কামটো হ'ল এয়া দেখিছেনে, এয়া আৰু এইফালে ওপৰত আছে। এয়া আমাৰ ঘৰৰে হয়। এইটো এতিয়া মই ছিঙি লওঁ। এইটো এতিয়া মই এনেকৈ ছিঙি দিওঁ। এনেকৈ ছিঙি লৈ এইফালে মোৰ জাপিয়ে সৰি গ'ল। এইটো জাপি এতিয়া মই দেখাই আছোঁ আৰু মই কি লৈছোঁ পথাৰলৈ। অলৰেডি মোৰ ল'ৰা পথাৰলৈ গ'লে। এতিয়া মই দেখাই আছোঁ কি লৈছোঁ। এইটো ছাতি, এইটো ডেক্সি চাহ বনাই খাবৰ কাৰণে। এইটো হাত দীঘল চোলা, এইখন পাল মোৰ ল'ৰাৰ কাৰণে। আৰু ইয়াত চাহপাত আছে আৰু ল'ৰাৰ কাৰণে পেন লৈছোঁ। চাহপাত আছে, নিমখ আছে, জলকীয়া আছে, জুই চলা আছে। সকলোবিলাক লৈছোঁ কাৰণ আমি দুপৰীয়া দেৰিলৈকে থাকিম যে, আবেলিলৈকে থাকিম। গতিকে ভাত লোৱা নাই, সেয়েহে ভোক লাগিলে আমি কিবা কিবি খাব পৰাকৈ লৈছোঁ। আৰু আঠিয়া কল লৈছোঁ, মানে ভীমকল। একদম গোটেই সঁজুলিখিনি, ভাত নল'লে কি হ'ল, এইবিলাক চব লৈছোঁ। গতিকে চাই থাকক আৰু ভিডিঅ'টো চাই আজি বহুত মজা পাব। চাই থাকক গতিকে। এতিয়া আমাৰ বৰটেঙা খোৱা হৈ গ'ল, মানে খোৱা পৰ্ব আধা আধি চলিয়ে আছে। এয়া আৰু এয়া আমাৰ বেটাই জাপি লওঁ কৈছে। এয়া জাপিটো মূৰত পিন্ধি লোৱা বেটা, পিন্ধি লোৱা। শুন, খং কৈ দিয়াচোন, খং কৈ দিয়া। বাপৰে, হৈ গ'ল। শুন, এতিয়া কৃষ্ণ কৈ দিয়া বেটা। কৃষ্ণ কৈ দিয়াচোন। কৃষ্ণ কৈ দিয়া। শুনো, কৃষ্ণ কৈ দিয়া। কৃষ্ণ কৈ দিয়া, নহ'লে হৰিয়াম ৰাম কৈ দিয়া। হৰিয়াম ৰাম। মই যেতিয়া কৰিব দিওঁ তেতিয়া তুমি একোৱে নকৰা। আহা, এদিকে আহা। শুনো, এয়া আমাৰ বেটাও টেঙা খাইছে। এয়া নিজে খাইছে হয়। এয়া টেঙা ক'লে খুব খায়। টেঙা লোভীয়া হয়, ই বাপেৰৰ নিচিনা। এতিয়া মই চাহ বনাবৰ কাৰণে খুটি পুতো। এতিয়া ভেলৌডাল কাটিম মই। ভেলৌডাল মানে এইজোপা কিছুমানে বেলকল কয়, কিছুমানে কেলৌ বুলি কয়। আমি কিন্তু ভেলৌ বুলি কওঁ। কোনে কি বুলি কয় প্লিজ কমেণ্ট কৰি জনাবচোন, ক'ত কি বুলি জনা যায়। এয়া ডাল কাটিছোঁ। এয়া জুই জ্বলি গ'ল। এয়া এতিয়া জুই জ্বলি আছে। এতিয়া আমি চাহ খাম। একদম চাহ বনাই আছোঁ। আৰু বৰটেঙা এবাৰ খালোৱেই। সেইফালে মা দাই আৰু বৰটেঙা আনি আছে, ৰবাব টেঙা। তাৰপিছত আমি ধুনীয়াকৈ খাম আৰু, হয় নাই? আমাৰ ৰুই হ'বলৈ হৈছে আৰু এতিয়া আমাৰ বেছিখিনি নাই, হৈ যাব। আমি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই দিয়া সৰু সুৰা ভিডিঅ'বোৰ
সকলোতকৈ আগত স্ক্ৰীনত দেখিবলৈ পাব। আৰু যদিহে অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি আমাক আগবাঢ়ি যাব পৰা শক্তি দিব, অকণমান সহায় সহযোগ কৰিব। আৰু গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই, টাটা।